নমস্কাৰ, মই হৰানন্দ দেৱনাথ, শ্ৰদ্ধাৰ সুধীবৃন্দ। জয় জয়তে আপোনালোক সকলোলৈকে মোৰ আন্তৰিক শ্ৰদ্ধা নিবেদিছোঁ। আমি সকলোৱে গম পাইছোঁ যে যোৱা 12 মে 2021 তাৰিখে অসমীয়া সাহিত্যৰ মহীৰূহ শ্ৰদ্ধাৰ হোমেন বৰগোহাঞিদেৱৰ মহাপ্ৰয়াণ ঘটিছে। তেখেতৰ মহাপ্ৰয়াণৰ দিন চেৰেক পূৰ্বে যোৱা 9 মে 2021 তাৰিখে অসমীয়া সাহিত্যৰ আন এগৰাকী কাণ্ডাৰী শ্ৰদ্ধাৰ ইছমাইল হুছেইন চাহাবে তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাই মহঘুলিৰ বাপুকণ শীৰ্ষক এটি কবিতা লিখিছিল। মই সেই কবিতাটিৰ আবৃত্তিৰে শ্ৰদ্ধাৰ হোমেন বৰগোহাঞিদেৱলৈ শেষ শ্ৰদ্ধা নিবেদিছোঁ। কবিতাৰ শিৰোনাম মহঘুলিৰ বাপুকণ, কবি ইছমাইল হুছেইন। নৈখনৰ নাম চাৰিকৰীয়া, চাৰিটা কৰীৰ বিনিময়ত ইপাৰ সিপাৰ। নৈখনৰ নাম চাৰিকৰীয়া, চাৰিটা কৰীৰ বিনিময়ত ইপাৰ সিপাৰ। নৈখন কেৱল নৈ নহয়, নৈখন কেৱল নৈ নহয়, যেন পানী একতা নৈসৰ্গিক ভাস্কৰ্যৰ নান্দনিক সম্ভাৰ। কৈশোৰত বাপুকণে এই নৈখনত জলকেলি কৰি আঙুলিৰ ফাকেৰে সপোনৰ ছবি আঁকিছিল। কৈশোৰত বাপুকণে এই নৈখনত জলকেলি কৰি আঙুলিৰ ফাকেৰে সপোনৰ ছবি আঁকিছিল। প্ৰথম প্ৰেমে ঢৌ খেলিছিল নৈখনৰ বুকুত, সেইবাবেই বাপুকণৰ বুকুৰ বৃন্দাবনত চাৰিকৰীয়া আছিল চিৰ চঞ্চলা লাস্যময়ী নদী। চাৰিকৰীয়াৰ দাঁতিত উঠন বুকুৰ দৰে শুই থাকে মহঘুলি চাপৰি। চাৰিকৰীয়াৰ দাঁতিত উঠন বুকুৰ দৰে শুই থাকে মহঘুলি চাপৰি। উতলা যৌৱনে নৈখনৰ বুকুত হাবুডুবু খাই, পিছলা যৌৱনে তাৰ সেউজীয়া বুকুত জিৰণি লয়। কিমান যে নাৱৰীয়া আৰু গৰখীয়াৰ, কিমান যে ডেকা আৰু গাভৰুৰ, কিমান যে নাৱৰীয়া আৰু গৰখীয়াৰ, কিমান যে ডেকা আৰু গাভৰুৰ আকাংক্ষাৰ সপোন পুৰিয়েই মহঘুলি চাপৰি। বাপুকণৰ বাবে ই যেন স্বৰ্গৰ সভাত অপ্সৰাৰ নিচিনা পৰমা সুন্দৰী। এই নদী সেই নদী বৈ থাকে নিৰৱধি, এই চাপৰি সেই চাপৰি সাৰে থাকে দিনে ৰাতি। এই নদী সেই নদী বৈ থাকে নিৰৱধি, এই চাপৰি সেই চাপৰি সাৰে থাকে দিনে ৰাতি। বহাগৰ আবেলি ঘিলা খেলি খেলি বিহুৱাৰ কুৰুলি, পেপাৰ মাতত তাঁতৰ পাতত বিহুৱতীৰ জুৰুলি। বহাগৰ আবেলি ঘিলা খেলি খেলি বিহুৱাৰ কুৰুলি, পেপাৰ মাতত তাঁতৰ পাতত বিহুৱতীৰ জুৰুলি। নাচি উঠে বাপুকণৰ হিয়াত গোপ বালকসকলৰ বৃন্দাবন ফাট বিহুদলি। মহঘুলি চাপৰি কৈশোৰ আৰু যৌৱনৰ সাঁচতীয়া। ধন এৰি ঘৰ এৰি বাপুকণ অঘৰী হল। মৎস্যগন্ধাৰ সন্ধানত মেনকাৰ চোতাল, ইছমাইল শেখৰ সন্ধানত অন্নদাচৰণ মুখোপাধ্যায়ৰ ঘৰ, হামিদা খাতুনৰ সন্ধানত ধুবুৰীৰ বালিচৰ। মৎস্যগন্ধাৰ সন্ধানত মেনকাৰ চোতাল, ইছমাইল শেখৰ সন্ধানত অন্নদাচৰণ মুখোপাধ্যায়ৰ ঘৰ, হামিদা খাতুনৰ সন্ধানত ধুবুৰীৰ বালিচৰ। তথাপিও অক্লান্ত মহঘুলিৰ বাপুকণ, যাৰ বুকুৰ পথাৰত মহঘুলিৰ সেউজীয়া আৱৰণ। তথাপিও অক্লান্ত মহঘুলিৰ বাপুকণ, যাৰ বুকুৰ পথাৰত মহঘুলিৰ সেউজীয়া আৱৰণ। ধন্যবাদ।